স্বাগতম জনাইছোঁ মই আন এটি নতুন ভিডিঅ'লৈ। আহক গাইছ, আজি মই দেখুৱাম আপোনালোকক এখন ঠাই আছে। এই ঠাইখনত তাৰমানে নতুনকৈ এখন বাজাৰ হৈছে। বাজাৰখন দেখাম, লগতে KBK বুলি কয়, KBK2 আছে, KBK2 দেখাম। আমাৰ ওচৰতে, আমাৰ প্ৰায় মাত্ৰ 7 কিলোমিটাৰমান হ'ব। আহকচোন গাইছ, চাওক কি দেখাব আৰু আপোনালোকক কি দেখুৱাব পাৰোঁ, চাই থাকক। আৰু মোৰ লগত আছে একদম পুৰণা দোষ একজন, মৃদুল ভাই। চাই লওক। হেল্ল' গাইজ, মৃদুল ভাই। আজি দুয়োজনে আমি আপোনালোকক দেখুৱাবলৈ যাই আছোঁ, চাই থাকক। এইখন হৈছে নতুন বজাৰ। বাজাৰ বৰ্তমান খোলা নাই, খুলিহে আছে। আহোঁতে আপোনালোকক দেখুৱাব পাৰিম। বাজাৰখন ভালদৰে খুলিব। এইটো হৈছে লাইনৰ অফিচ, চাই লওক গাইজ। আৰু লগতে মই দেখুৱাই যাইছোঁ, এখন নতুনকৈ দলং হৈছে। দলংখনৰ নিৰ্মাণ কাম চলি আছে। এই দলংখন মই গোটেইখিনি দেখুৱাম, চাই থাকক গাইজ। আৰু গাইজ, এইটো ৰাস্তাৰে যাব পাৰে আপোনালোকে। কাশিমপুৰ বুলি ঠাই এখন আছে, কাশিমপুৰত যাব পাৰি। আহকচোন, দলংখনৰ কাম কিমানখিনি আগবাঢ়িল। তাৰমানে বানপানীত উটুৱাই নিছিলে এইখন দলং। এতিয়া এখন দলং বনাই আছে পাকাৰে। চাওকচোন দলংখন এনেকুৱাকৈ কৰি আছে কাম, কি কৰি আছে চাই লওক। আৰু গাইজ, দলংখনত যে কথা কৈছিলোঁ, মই দলংখন দেখুৱাবলৈ যাই আছোঁ গাইজ। আৰু প্ৰথম দলংখন, যোনখন দলং তাৰমানে বানপানীত উটুৱাই নিছিল, সেইখন দলং কোনখিনি দিছিল চাই লওক গাইজ। সেইখন দলং আছিল এইখিনি জেগাত। এইখিনি জেগাত প্ৰথম দলংখন আছিল। তাৰপিছত ছেকেণ্ডবাৰ এইখিনিত দলংখন বহলে, এইখনো দলং ভাঙিলে, মোটামুটি নাই, অৱস্থাই নাই। দলংখন চাই লওক, গোটেইখিনি ভাঙিলে। এইবাৰ 3 নম্বৰ দলংখন বনাই আছে, একদম পাকাৰে, চাই লওক গাইজ। এই পাকাৰে দলংখন বনাই আছে, কাম চলি আছে দলংখনত। আৰু আমাৰ মামাই কিন্তু বহুতখিনি কাম কৰিলে, এইটো ক'ব লাগিব। দলংখনৰ কাম চলি আছে, অতি সোনকালে কাম, সোনকালে একদম শেষ হৈ যাব। আৰু দলংখনো অতি সোনকালে আৰম্ভ হ'ব, কাম কৰি আছে যিহেতুকে গাইজ। আৰু একদম দলংখন আৰম্ভ হ'লে একদিন দেখুৱাব আহিম। এইটো নদী, বুঢ়াদিয়া নদী বুলি কয়। এইটো বুঢ়াদিয়া নদী বুলি কয়, বুঢ়াদিয়া নদী হয়। আৰু আহকচোন গাইজ, KBK2 দেখুৱাম আৰু আপোনালোকক। KBK2 দেখুৱাম আৰু আপোনালোকক, আৰু কি দেখুৱাম আৰু চাই যাই থাকক। আৰু লগতে নতুন বাজাৰখনো দেখুৱাম বুলি কৈছোঁ, গধূলি বাজাৰ বুলি কয়, চাই যাই থাকক। দলঙৰ মানুহবিলাক থাকে, ইয়াত থাকে দলঙৰ মানুহবিলাক। যোনবিলাক দলঙৰ কাম কৰিছে, এইবিলাক মানুহ ইয়াতে থাকে, এইবিলাক কাম কৰা মানুহ। চাই থাককচোন আৰু আগলৈকে। মৃদুল ভাই আৰু মই আপোনালোকক দেখুৱাই যাই আছোঁ, চাই থাকক। মই চাইকেল চলাই আছোঁ। আমাৰ মৃদুল ভাই চাইকেল চলাই আছে, মই উঠিছোঁ কাৰণ মোৰ এতিয়া ভাগৰ লাগিছে। চাই থাকক। এইখন হৈছে নতুন বাজাৰ গাইজ, চাই লওক। গধূলি বাজাৰ বুলি কয়। ফাইনেলি আমি KBK আহি পেলোঁ। আপোনালোকক KBKৰ মই বাহিৰৰ পৰা দেখুৱাম, আৰু একদিন আহি কিনে ভিতৰৰ পৰা গোটেইখিনি দেখুৱাম। আজি কাৰণ গধূলি হ'ল আৰু মই কামো আছে কিবা এটা, মই আজি বাহিৰৰ পৰা গোটেইখিনি দেখুৱাই দিম, চাই যাই থাকক। এইগুলা আছে KBKৰ নাৰিকলৰ গছ, আৰু এইবিলাক হৈছে এনে গছ গছনি, পশু পক্ষী আৰু গছ গছনি থকা এইবিলাক ঠাইত। আৰু এইবিলাক হৈছে খেতি, KBKৰ খেতি, এই ধানৰ খেতি, নাৰিকলৰ খেতি, আৰু কিবা কানি আছে। আৰু KBKত ইয়াত বহুত ধৰণৰ পশু পক্ষী আছে। আপোনালোকক এদিন আহি গোটেইখিনি দেখুৱাই দিম, কিন্তু আজি টাইম নাই কাৰণে আপোনালোকক দেখুৱাব পৰা নাই। এইখন হৈছে KBK। KBK KBKখন চাই লওক গাইজ।
আৰু এনেকৈ গাইজ আমি ঘৰলৈ যাই আছোঁ আৰু ঘৰলৈ যোৱা ৰাস্তাটো চাই থাকক। ইয়াৰ পৰা মোৰ ঘৰলৈ ½ কিলোমিটাৰমান হ'ব, বেছি দূৰ নহয়। চাই যাই থাকক ভিডিঅ'টো, আমি বেছি দীঘলীয়া নকৰোঁ, চাই যাই থাকক ভিডিঅ'টো। আৰু আমাৰ ইয়াৰে বিধায়ক আছিল, এতিয়া বৰ্তমান নাই, জয়ন্ত মল্ল বৰুৱা নহয়, তেখেত হৈছে অশোক শৰ্মা। অশোক শৰ্মাৰ মাটিবিলাক এইবিলাক মাটি খাই লওক নাই, ভিতৰে সোমাব নোৱাৰি, ভিতৰে সোমাব পাৰিলে দেখুৱাই দিলোঁ হয়। বহুত কিবা কানি ফুলৰ বাগান বা খেতি বহুত ইত্যাদি পুখুৰী বহুত কিবা কানি আছে। এইটো হৈছে আমাৰ অফিচ। এনেকৈ গাইজ আমি ভিডিঅ'টো শেষ কৰিবলৈ ওলাইছোঁ। আৰু গাইজ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইবাৰ কৰি দিব। আৰু আমাৰ মিজুৰ ভাই কিবা এটা কৰি দিব। মিজুৰ ভাই কিবা এটা কৰি দিব। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, বহুত কষ্ট কৰি আছে। গাইজ আজিলৈ বিদায়।